দৰ্শকসকল নিয়ৰ বাখৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ দিছৈপৰীয়া হুঁচৰি দল। আহক হুঁচৰি আমি চাই যাওঁ। হুঁচৰি চাই লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইবটোহে মেইন আকৌ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। হুঁচৰি দল উদ্যোক্তা সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিৰ সদস্যসকল। সকলোখিনি সদস্য আহি লগ হৈ পেলাই আমাক অকণমান মৰম আদৰ সাদৰ কৰিছে। তেওঁলোকৰ সকলো উপায় অমংগল দূৰ যেন ভগৱানে শ্ৰীকৃষ্ণই আৰু তেওঁলোকক ৰক্ষা কৰি থাকে। উদ্যোক্তাসকলে পৰম্পৰা ৰক্ষা কৰি বছৰৰ প্ৰথম দিনটোতে ককা আইতাসকলক বস্ত্ৰ প্ৰদান কৰি সেৱা জনালে। ককা আইতাসকলেও আশীৰ্বাদ তথা মৰম দিলে সকলোকে। এইবাৰ আমি পলম নকৰি হুঁচৰি চাওঁ, আহক।
ধন্যবাদ।